পোৱালি এয়া বতা চৰাই সকলো ধৰণৰ আপডেট পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। মই চেনেলৰ যোগেদি বতা চৰাইৰ বিষয়ে সকলো কথা জনাই আছোঁ। বৰ্তমান সময়ত বতা চৰাই মাংস আৰু কণী যথেষ্ট চাহিদা বৃদ্ধি পাই অনুসৰি পোৱালি চাপ্লাই আমি কৰি আছোঁ। বতা চৰাই পোৱালি এয়া 8 দিনীয়া বতা চৰাই পোৱালি। বতা চৰাই কণী 30টাতকৈ অধিক গুণাগুণ আছে। ইয়াৰ মাংসও যথেষ্ট সোৱাদ আৰু সুস্বাস্থ্য, সকলো ৰোগীয়ে খাব পাৰে। এয়া 400 গ্ৰামৰ বা 500 গ্ৰামৰ ৱেট হয়। বৰ্তমান সময়ত বতা চৰাইৰ চাহিদা অনুসৰি আমি পোৱালি চাপ্লাই কৰি আছোঁ। অসমৰ সকলো ঠাইলৈকে পোৱালি আমি পঠিয়াইছোঁ। মোৰ ডিছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে, ইয়াত ফোন কৰিব পোৱালিৰ কাৰণে। ইয়াত 1000 বতা চৰাই পোৱালি বৰ্ডিং কৰিছোঁ। বৰ্তমান বৰ্ডিঙত ৰখা হৈছে। প্ৰথম 10 দিন আমি বৰ্ডিং কৰি দিওঁ। 10 দিনীয়া পোৱালি আমি 25 টকাকৈ বিকিছোঁ। জম্বুজাত